এতিয়া কৈ দিয়াচোন আই লাভ ইউ বুলি কৈ দিয়া আই লাভ ইউ টু হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আজি মই প্ৰাঞ্চুৰ বাবে ব্ৰেকফাষ্টত পাস্তা বনাইছিলোঁ এই পাস্তাৰ ৰেচিপিটো সৰু ল'ৰা ছোৱালীও খাব পাৰে আৰু ডাঙৰেও খাব পাৰে আহকচোন কেনেকৈ বনাইছিলোঁ চাওঁ পাস্তাখিনি বনাবৰ বাবে মই কেৰাহী এখন গৰম কৰি ল'লোঁ তাতে পানী দিলোঁ পানী দি পেনে মই তাতে হাফ টিস্পুন নিমখ হাফ টিস্পুন তেল হাফ টিস্পুন ভিনেগাৰ দিছোঁ আৰু পাস্তাখিনি দি মই 7 মিনিটমান উতলাই পেনে মই ইয়াতে দেখিছে এতিয়া এপিচ লৈ পেনে মই পিটিকি চাইছোঁ ইতিমধ্যে সিজি গৈছে এতিয়া এইখিনি মই খৰাহী এটাত গৰম পানীখিনি নিগৰাই ঠাণ্ডা পানীৰে মই ধুই ল'ম আৰু পাস্তা বনাবৰ বাবে মই কি কি চব্জি লৈছোঁ এতিয়া সেয়া চাওঁ আহক মই অকণমান বন্ধাকবি লৈছোঁ 4 ভাগৰ এভাগ মই কেপচিকাম লৈছোঁ এটা সৰু গাজৰ লৈছোঁ আৰু এটা সৰু পিঁয়াজ লৈছোঁ আৰু এইখিনি মই সৰু সৰুকৈ কুটি লৈছোঁ ইয়াতে আপোনালোকে বিন ফুলকবিও পাচলি দিব পাৰে আকৌ মই গেছটো অন কৰি পেনে কেৰাহী গৰম কৰি ইয়াতে অকণমান তেল দিছোঁ তেল দিয়াৰ পাছত মই পিঁয়াজখিনি দিছোঁ আৰু মই ইয়াতে 3 ফুটামান নহৰু সৰু সৰুকৈ কুটি দিছোঁ এতিয়া এই গোটেইখিনি মই ভালদৰে অকণমান ভাজি ল'ম বেছিকৈ ভাজিব নালাগে তাৰ পাছতে মই ইয়াতে গাজৰখিনি দিছোঁ কুটি লোৱা গাজৰখিনি আৰু মই এতিয়া ইয়াতে বন্ধাকবিখিনি দিম আৰু আকৌ মই এইখিনি অকণমান সময় ভাজি ল'ম গেছটো মিডিয়াম ফ্লেমত থ'ব আৰু মিডিয়াম ফ্লেমত দি এইখিনি ভাজি থাকক তাৰ পাছতে মই ইয়াত দিছোঁ 1 চামুচ ভিনেগাৰ 1 চামুচ সয়া চচ 1 চামুচ টমেটো চচ সয়া চচটো খাবলৈ নহ'লেই তাৰ পাছতে মই আকৌ গোটেইখিনি ভালদৰে মিহলি কৰি পেনে এতিয়া একেবাৰে শেষত মই কেপচিকামখিনি দিছোঁ কেপচিকামখিনি পিছত এইবাবেই দিছোঁ যাতে সেইখিনি বেছি সিজিলে ভাল নালাগে আধা সিজা হৈ থাকিলে ভাল লাগে এতিয়া মই ঠাণ্ডা পানীৰে ধুই লোৱা যিখিনি পাস্তা আছিলে সেইখিনি মই আকৌ এবাৰ ইয়াতে দি দিছোঁ খৰাহী এটাত পানীখিনি নিগৰিবৰ বাবে থৈ দিছিলোঁ তাৰপিছতে এতিয়া গোটেইখিনি মই ভালদৰে মিহলি কৰি লৈছোঁ আৰু পাস্তা বনাবলৈ বেছি টাইম এনেও নালাগে চব্জিখিনি ভালদৰে কুটি মেলি ল'লে আৰু বইল কৰি ল'লে পাস্তাখিনি সোনকালে হৈ যায় এতিয়া ইয়াতে মই নিমখ অকণমান দিছোঁ আৰু বইল কৰোঁতে মই যিহেতু নিমখ দিছিলোঁ পাস্তাত সেইবাবে মই এতিয়া বেছিকৈ নিমখ দিয়া নাই অকণমান মুঠতে টেষ্টটো পাবৰ বাবে দিছোঁ আৰু মই অকণমান জালুক দিছোঁ প্ৰাঞ্চুৱে খাবৰ বাবে মই অকণমান দিছোঁ কিন্তু যদি আপোনালোকে ডাঙৰৰ কাৰণে বনায় তেতিয়াহ'লে অকণমান সৰহকৈ দিব কাৰণ জালুকটো থাকিলে খাবলৈ বেছি সোৱাদ হয় এতিয়া চাওকচোন মোৰ পাস্তা ৰেডি কেনে হৈছে জনাওক মুখ হাত ধুই পেনে এতিয়া এই পাস্তা খাবলৈ দিওঁ আহকচোন সি কেনে পালে চাওঁ প্ৰাঞ্জু কি কৰিছা কি খেলিছা তুমি পূজাত কি ল'লা কালি কি গিফ্ট ল'লা দেখাই দিয়াচোন আৰু পিষ্টল ল'লা বা এতিয়া তুমি আই লাভ ইউ আৰু হাঁহ বনাই আছিলা যে ক'ত থলা কি বনাই আছা চাওঁ সেইটো বন্ধ কৰি লোৱা নহ'লে শুনিয়ে নাপাব নহয় কি বনালা হে কিহেদি বনালা এইটো কি হয় এইটো হাঁহ আৰু এটা কি বনালা আই লাভ ইউ বনালা এইটো কি হয় এতিয়া কৈ দিয়াচোন আই লাভ ইউ বুলি কৈ দিয়া আই লাভ ইউ টু কেনে ক'ব লাগে খচ 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 দাঁত ব্ৰাছ কৰি হাত মুখ ধুই এতিয়া প্ৰাঞ্চুক আৰু ধুনীয়াকৈ খাবলৈ দিওঁ Thank you.